নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ আহিলো। আজি ৰেচিপিটোৰ কাৰণে মই কেইডালমান কচু থু ছিঙি লৈছোঁ। এয়া কচু কোমলীয়া থুকেইডাল অলপ ছিঙি লৈছোঁ। 4টা বিলাহী লৈছোঁ, কেঁচা জলকীয়া কেইটামান লৈছোঁ। লগতে মই এই বস্তুকেইটা আজি মাছৰ লগত বনাই দেখাম। কেইটামান কান্ধুলি মাছ লৈছোঁ। এয়া কান্ধুলি মাছ। এতিয়া মাছৰ লগত মই কেনেকেনো বনাওঁ আপোনালোকে চাই যাবচোন। এয়া ধুই কৰি ল'লোঁ। লৈ পেলাই মই কচুকেইডাল কাটি নিদিওঁ, এনেকৈ মই প্ৰেছাৰ কুকাৰত বহাই দিম। লগতে বিলাহীকেইটাও দি দিম, জলকীয়াকেইটাও ইয়াতে দি দিছোঁ। দি অকণমান পানী দি মই সিজাই ল'ম। এয়া মই অলপ পানী দি দিছোঁ। এই সিজোৱা পানীখিনি মই পেলাই নিদিওঁ, এই পানীখিনিতে মই ৰান্ধি দেখাম। এতিয়া মই প্ৰেছাৰটো গেছত বহাই দিম। এয়া সাঁফৰটো মাৰি মই গেছত বহাই দিম। এতিয়া গেছটো লগাই দিলোঁ। মই কচুখিনি সিজিবৰ কাৰণে 5 মিনিট ৰখাই থৈছোঁ। এতিয়া ধুনীয়াকৈ বাছি ল'ম, এনেকৈ বাছি ল'ম। এয়া কচুখিনি দেখিছে ধুনীয়াকৈ সিজি গ'ল। মই এতিয়া ইয়াতে নমাই ল'ম। ইয়াতে মই এনেকৈ নমাই ল'ম। মই পানীখিনি পেলাই নিদিওঁ, এইখিনি ব্যৱহাৰ কৰিম। এয়া কোমলীয়া কচু, সেইকাৰণে পানীখিনি খাব পৰা যায়। এই গোটেই পানীকণ মই এনেকৈ নমাই লৈছোঁ। তাত মই নিমখ হালধি সানি ল'ম। মই নিমখ দি দিছোঁ, অকণমান হালধি দি দিছোঁ। এতিয়া ভালদৰে মিলাই ল'ম। গৰম হৈ গ'ল কেৰাহী। মই এতিয়া ইয়াত মাছ দি দিছোঁ। মাছকেইপিচ প্ৰথমতে মই ভাজি ল'ম। গোটেই মাছকেইপিচ ধুনীয়াকৈ ভাজি ল'ম। এয়া মাছকেইপিচ দেখিছে ভজা হৈ গ'ল। মই মাছকেইপিচ এতিয়া নমাই দিছোঁ। ভজা তেলতে মই অকণমান পিঁয়াজ, 5 ফুৰণ কেইটামান, শুকান জলকীয়া কেইটামান দি দিছোঁ। বস্তুকেইটা ভজা হৈ গ'ল। পিঁয়াজ, 5 ফুৰণ, জলকীয়া। এতিয়া তাতে মই বিলাহী আৰু সিজাই থোৱা কচুকণ এনেকৈ টুকি পেলাই প্ৰথমতে দি দিম। অলপ ভাঙি পেলাই ধুনীয়াকৈ ভাজি ল'ব লাগিব। অলপ পৰ মই ভালকৈ ভাজি ল'ম। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। হালধি দি দিম, হালধি দি দিছোঁ। হালধি দিছোঁ আন্দাজমতে। এতিয়া ভালকৈ অকণমান ভাজি লৈ কচুখিনি সিজাওঁতে যিখিনি পানী ৰখিছিলে এই পানীখিনি মই ইয়াতে দি দিম। সেইখিনি মোৰ ভজা হৈ গ'ল। ইয়াতে মই কচু সিজাই থওঁতে যিকণ পানী ওলাইছিলে সেই পানীখিনি মই দি দিছোঁ। এই পানীখিনি পেলাই দিব নালাগে, এইটোতে আচল আইৰণটো থাকি যায়। এতিয়া অলপ উতলাৰ পিছতহে মই মাছটো ব্যৱহাৰ কৰিম। অলপ সময়ৰ কাৰণে মই ঢাকি পেলাই ৰাখি দিছোঁ। এতিয়া দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে ভাজি ৰখা মাছকেইপিচ দি দিম। এই ভাজি ৰখা মাছকেইপিচ মই ইয়াতে দি দিম। অকণমান ভালকৈ লৰাই আকৌ অলপ সময়ৰ কাৰণে মই ঢাকি পেলাই উতলিবলৈ দিম। আকৌ অলপ সময়ৰ কাৰণে মই ঢাকি দিছোঁ। এয়া দেখিছে হৈ গ'ল। তৰকাৰীখন ধুনীয়াকৈ হৈ গৈছে। ইয়াতে মই এয়া মানধনিয়া বুলি কয়, মানধনিয়া পাত ইয়াতে দি দিম অকণমান কাটি পেলাই। আজি তৰকাৰীখনত মই মানধনিয়া পাত ব্যৱহাৰ কৰিছোঁ, ধনিয়া পাত দিয়া নাই। মানধনিয়া কচুৰ লগত খালে বেছি ভাল লাগে। এয়া হৈ গ'ল।
মই গেছটো বন্ধ কৰি দিলোঁ দি ইয়াতে নমাই ৰাখি দিছোঁ আজি মই কান্দুলি মাছৰ লগত কচুথোৰ আৰু বিলাহী বনাই দেখুওৱা ৰেচিপিটো আছিল এইটো কচুথোৰ সকলোৱে পাতত দিবা ভাজি এনেকৈ খায়ে থাকে এনেদৰে মাছৰ লগত তৰকাৰী বনাই খাই চাবচোন যদি আপোনালোক প্ৰথমকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰিব লগতে কিনাৰতে থকা বেল আইকনটো দবাই দিব আজিলৈ আহিছোঁ